हेलो गाइस কি খবৰ আশা কৰো আপোনালোক সকলোৰে ভালে মই হেলাই মোৰ অন্যটো নতুন ভিডিঅ'লে আপোনালোকক স্বাগতম জনাইছো আজি আমাৰ পাত ছিঙিছে আৰু এই বৰমা ঘৰৰ ওচৰৰ বাৰীখনত ঘৰৰ ওচৰখনত ছিঙিলে এতিয়া বৰমাহঁতৰ ঘৰৰ ওচৰত এখন বাগান আছে তাত ছিঙিছে এতিয়া স্কুলৰ পৰা আহি কনকপল আৰু মই দুইটা বাগান লাইছো দেউতা মানে জব কাৰ্ডলৈ গ'ল জব কাৰ্ডৰ পৰা আহি এতিয়া পাইছেহি সেইকাৰণে কৈছো দেউতা কৈছো আমি গৈ আহোঁ আপুনি অকণমান দেৰি ৰৈ লওক এতিয়া তাৰপিছত আহিব আৰু দেউতা আমি আগতে বাগান মানে কি হ'ল মানুহবোৰে মানে মাজতে যদি আমি যদি বাগানত যদি ৰৈ নাথাকোঁ তেতিয়া মানে কিছুমানে এনেই খৰি চৰি বিচাৰি থাকে নহ'লেও বা ওকণি চুকণি চাই মেলি মানে এনেই টাইমটো পাছ কৰি দিয়া সবেই কৰে বুলি কোৱা নাই মানে কিছুমানে মানে তেনেকুৱা কৰে সেইটো কাৰণে মানে সিহঁতক মানে চাই থাকিব লাগে আহিছোঁ সেইকাৰণে এনেকৈ চাবলৈ বুলি অহা নাই আৰু তেনেকৈ এতিয়া বাগানত মানে ঘৰৰ মানুহ এটা ৰৈ থাকিলে ভাল আৰু সেইটো কাৰণে আহিছোঁ ব'লক একদম এবাৰ আমাৰ বেছি ডাঙৰ বাগান নহয় সৰু বাগান আমাৰ বাগানখন দেখুৱামগৈ আপোনালোকক বাগান আহি পাই গ'ল আজি আমাৰ বাগানৰ প্ৰথম পাত ছিঙিছে এইখন বৰমাহঁতৰ ঘৰৰ ওচৰত থকা বাগানখন পাত বেছি ওলোৱা নাই বাৰু যিবোৰ ওলাইছে দীঘল হৈ গৈছে সেইবোৰ ছিঙি দিছে সেই দুজন মানুহ লগাই থৈছে পাত বেছি নাই কাৰণে দুজনে লগাইছে এইফালে দেউতা আছেহি বাগানত এইফালে মুখৰডোখৰত ইমান বেছি নাই বাৰু এইবোৰ অকণ অকণ কুঁহি ওলাই আছে সি অলপ আঁতৰলৈহে বেছি ওলাইছে সেইফালে হয় তাত অকণমান তাত মানে ডাঠকৈ ওলাই আছে ইয়াত আৰু ওলাবলৈ বাকী আছেই দেউতা বাগানলৈ আহিলে কাৰণে আমি অনুৎপল মই দুটা গুচি আহিলোঁ আমাৰ ইয়াত দেখিছেনে যিফালে যায় হা অঁ সেই জেওৰা আকৌ দাদাইচোন একেবাৰে ৰাতিপুৱা যায়গৈ সি কৰিবলৈ ক'লে নকৰেই আমাৰ মানে যিফালেই যাওঁ আমাৰ ইয়াত মানে বাগানেই যেনিয়ে যায় তেনিয়ে এইফালে অলপ এইডোখৰ আছে বাগান আৰু এইফালে দেখিছোঁ এতিয়া আমি আমাৰ ঘৰলৈ এটা চাপৰীয়া ৰাস্তা আছে আমি সেইটো ৰাস্তাই আহিছোঁ কিন্তু যদি আমি সেই ৰাস্তাটোৱে গ'লোহেঁতেন তেতিয়া মানে আৰু বাগান মানে এইফালেও বাগান সেইফালেও বাগান মানে চবেই আমাৰ ঘৰটো এতিয়া মানে আমাৰ পাছফালে আমাৰ নিজৰ বাগানখন আছে আমাৰ চাইডত আমাৰ খুৰাহঁতৰ বাগান আছে এইফালে আমাৰ দাদাহঁতৰ বাগান এখন আছে আৰু আগফালে আমাৰ মামা এজনৰ ঘৰ বাগান আছে মানে আমাৰ ঘৰৰ মানে বাগানৰ মাজতে আমাৰ প্ৰত্যেকৰে ইয়াত ঘৰটো ইয়াত মানে বাগানৰ মাজতে বুলিয়ে ক'ব পাৰি চবফালে মানে বাগানেই আমাৰ ইয়াত বাগান বেছি আছে দেখিছোঁ এইখন বাগান একদম সৈ তাৰ পৰা আছে বাগানখন আৰু আমাৰ ঘৰৰ কাষলৈকে আছে আজিলৈ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো ভাল পালে লাইক কৰি দিব কমেণ্ট কৰিব আৰু মোৰ যদি ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই